বহুত বহুত ধন্যবাদ সবে হাত সামর দিব আমার কোম্পানি থ্যাংক ইউ ভেরি মাচ স্যার তো ভবিষ্যতৰ কাৰণে মোৰ কামনা কৰিলো অলপ সোনকালে আহিব তো বহুত বহুত ধন্যবাদ আমাৰ মাননীয় ছাৰৰ পৰা ৰিচিভ কৰিলে কি কৰিম বুলি ভাবিছা সিস্টাৰ তুমি সিস্টাৰ ঠিক আছে তুমি কোৱাচোন তোমাৰ মতে তাই কিমান ভালকৈ কৰিছিল কি কৰিছিল তোমাক হয় আমি এবাৰ যিখিনি আমাৰ HSLC আৰু হায়াৰ ছেকেণ্ডেৰীত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাইছে তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠান আজি আমি ইয়াতে অনুষ্ঠান পাতিছিলোঁ উদ্দেশ্যটো এইটোৱে আছিল যে তেওঁলোক যাতে অলপ হ'লেও অনুপ্ৰাণিত হয় আৰু লগতে তেওঁলোকৰ যিখিনি জুনিয়ৰ আছে বা ওচৰে পাজৰে যিখিনি ল'ৰা ছোৱালী আছে অহা বছৰ হয়তো মেট্ৰিক দিব বা পিছৰ বছৰ তেওঁলোকৰ যাতে অনুপ্ৰাণিত হয় তেওঁলোকৰ যাতে ৰিজাল্টখিনি ভাল কৰিবৰ কাৰণে চেষ্টা কৰে আৰু আমি ভাবোঁ যে এই যে তেওঁলোকৰ ভাল ৰিজাল্টে আমাৰ এই সম্পূৰ্ণ মহকুমাটোলৈ এক গৌৰৱ কঢ়িয়াই আনিছে পৰৱৰ্তী দিনত তেওঁলোকে যাতে এই ভাল ৰিজাল্টটো ধাৰাবাহিকতাটো যাতে কণ্টিনিউ কৰে যাতে সিহঁতে আগুৱাই লৈ যায় আৰু পিছতো যাতে ভাল ফলাফল যি ক্ষেত্ৰতে নকৰক তেওঁলোকে যেনেকুৱা ধৰণৰ ফিল্ডতে কাম নকৰক ভাল যাতে ফলাফল দেখুৱায় সেইটো উদ্দেশ্যেৰে এইখন অনুষ্ঠান পতা হৈছিলে ইয়াতে আমি টোটেল 31গৰাকী ষ্টুডেণ্টৰ আমি এইবাৰ পাতিছিলোঁ মানে তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছিলে যিসকলে 80% এণ্ড এবাভ এবাৰ হায়াৰ ছেকেণ্ডেৰী আৰু HSLCত ফলাফল দেখুৱাইছে